হেল্ল' এভৰিৱান, সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি নৱম শ্ৰেণীৰ গণিতৰ ৰেখা আৰু কোণ পাঠটিৰ 6.2 অনুশীলনীৰ লগত জড়িত কিছুমান ধাৰণাৰ কথা, কনচেপ্টৰ কথা আলোচনা কৰিম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা বুলি আহ্বান জনালোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চেনেলটোৰ ভিডিঅ'বিলাক নতুনকৈ চাইছা, সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ আহ্বান জনালোঁ। গতিকে আজি আমি ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে ৰেখা আৰু কোণ পাঠৰ দ্বিতীয় অনুশীলনী অৰ্থাৎ 6.2 অনুশীলনীৰ লগত জড়িত যিবিলাক অংক আছে, সেই অংকখিনি কেনেধৰণে কৰিব লাগিব আৰু সেই অংকখিনি কৰিবলৈ যাওঁতে আমাৰ কি আমাক কনচেপ্ট লাগিব, কি ধাৰণা লাগিব, সেই কথাখিনি আলোচনা কৰিম। আহা তেন্তে আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া তোমালোকে এই চিত্ৰটোলৈ চোৱা। চিত্ৰটোত তিনিডাল ৰেখা দেখিছা, হয়নে? তো তিনিডাল ৰেখাকে মই নামাকৰণ কৰিছোঁ এল, এম আৰু ইয়াক দিছোঁ পি। এতিয়া মন কৰিবা, এই পি ৰেখাডালে এল আৰু এম দুইডাল ৰেখাকে দুটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে, হয়নে? দুটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে। এতিয়া কটাকটি কৰাৰ ফলত কি হৈছে, এল ৰেখাৰ লগত পি ৰেখাৰে কটাকটি কৰাৰ ফলত চাৰিটা কোণ সৃষ্টি হৈছে, হয়নে? চাৰিটা কোণ সৃষ্টি হৈছে। আমি নাম দিলোঁ 1, 2, 3, 4। ঠিক অনুৰূপভাৱে মন কৰিবা, পি ৰেখাডালে এম ৰেখাডালক কটাকটি কৰাত কি হৈছে, চাৰিটা কোণৰ সৃষ্টি হৈছে 5, 6, 7, 8, হয়নে? এতিয়া এই যে পি ৰেখাডালে এল আৰু এমক দুটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে, সেই ৰেখাডালৰ এটা নাম আছে। তাৰ নাম কি? তিৰ্যক, ট্ৰান্সভাৰ্চেল বুলি কোৱা হয়। কি বুলি কোৱা হয়? তিৰ্যক বুলি কোৱা হয়। এতিয়া মন কৰিবা, তিৰ্যক কাক বোলে? যদি ডেফিনেশ্যনটো দিবলগীয়া হয়, আমি যদি সংজ্ঞা দিবলগীয়া হয়, আমি কেনেধৰণে দিম? তিৰ্যক মানে কি? তিৰ্যক হৈছে এনেকুৱা এডাল ৰেখা, যিডাল ৰেখাই দুই বা ততোধিক ৰেখাক কিছুমান নিৰ্দিষ্ট বিন্দুত কটাকটি কৰে। এতিয়া এল আৰু এম ৰেখাক কি হৈছে, পি ৰেখাই দুটা বিন্দুত কটাকটি কৰিছে। গতিকে এল আৰু এমৰ কাৰণে তিৰ্যক হৈছে কি? পি। ক্লিয়াৰ হৈছে? এতিয়া চাবা, এই পি ৰেখাই এল ৰেখাৰ লগত কি চাৰিটা কোণ সৃষ্টি কৰিছে, ঠিক তেনেধৰণে পি ৰেখাই এম ৰেখাৰ লগত আকৌ চাৰিটা কোণ সৃষ্টি কৰিছে। এই কোণকেইটাৰ মাজত কিছুমান ৰিলেশ্যন আছে, মই সেই ৰিলেশ্যনটো ক'বলৈ বিচাৰিছোঁ। এতিয়া মন কৰিবা, কোণ 1 আৰু কোণ 5 মই লিখি গৈছোঁ। কোণ 1 আৰু কোণ 5, কোণ 1 আৰু কোণ 5, ঠিক তেনেকৈ কোণ 2 আৰু কোণ 6, কোণ 2 আৰু কোণ 6। এইফালে যদি আমি চাওঁ, কোণ 4 আৰু কোণ 8, কোণ 4 আৰু কোণ 8, হয়নে? ঠিক তেনেধৰণে কোণ 3 আৰু কোণ 7, কোণ 3 আৰু কোণ 7, হয়নে? কি ধৰিলো? কোণ 1ৰ লগত কোণ 5, কোণ 2ৰ লগত কোণ 6, কোণ 4ৰ লগত কোণ 8 আৰু কোণ 3ৰ লগত কোণ 7। এই কোণকেইটাক কি বুলি কোৱা হয় গম পাইছানে? ইহঁতক কোণ কেইযোৰক, 4যোৰ আছে কোণ, এই 4যোৰ কোণক কি বুলি কোৱা হয়? ইহঁতক অনুৰূপ কোণ বুলি কোৱা হয়। কি কোণ বুলি কোৱা হয়? অনুৰূপ কোণ। মনত ৰাখিবা কিন্তু দেই, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। অনুৰূপ কোণ বুলি কোৱা হয়। এতিয়া আমি বেলেগ কেইযোৰমান কোণৰ সম্পৰ্কৰ কথা চাম। এতিয়া মন কৰিবা, তোমালোকে ইয়াত চাবা, কোণ 2 আৰু কোণ 5, চৰি, কোণ 2 আৰু কোণ 8 দিওঁ আমি, কোণ 5 নহয়, কোণ 8, ঠিক আছে? কোণ 2 আৰু কোণ 8। তাৰপিছত কোণ 3 আৰু কোণ 5, কোণ 3 আৰু কোণ 5। ইহঁতক কি বুলি কোৱা হয়? ভিতৰি আছে, ইহঁতক কি বুলি কোৱা হয়? একান্তৰ অন্তঃকোণ বুলি কোৱা হয়। অন্তঃকোণ, একান্তৰ অন্তঃকোণ বুলি কোৱা হয় এই দুযোৰ কোণক। কোন দুযোৰ কোণক?
কোন 2 আৰু কোন 8 কোন 3 আৰু কোন 5 মনত ৰাখিবা এই একান্তৰ অন্তকোণক কেৱল একান্তৰ কোণ বুলিও কয় কেৱল একান্তৰ কোণ বুলিও কয় গতিকে পিছৰ পৰ্যায়ত যেতিয়া অংক কৰিম মই একান্তৰ কোণ বুলি উল্লেখ কৰিম এতিয়া মন কৰিবা কোন 1 আৰু কোন 7 কোন 1 আৰু কোন 7 ঠিক আছে কোন 1 আৰু কোন 7 ঠিক তেনেদৰে কোন 4 আৰু কোন 6 কোন 4 আৰু কোন 6 ইহঁতি বাহিৰ আছে কোন 1 টো বাহিৰত আছে কোন 7 টো বাহিৰত আছে দেখিছা নে ঠিক তেনেদৰে কোন 4 আৰু কোন 6 বাহিৰত আছে গতিকে ইহঁতক কি বুলি কয় গম পাইছা নে কি বুলি কয় একান্তৰ বহি কোন একান্তৰ বহি কোন বুলি কোৱা ক্লিয়াৰ হৈছে নিশ্চয় গতিকে এনে ধৰণে আমি কোনবিলাকৰ ৰিলেচনটো জানিব লাগিব দেই গতিকে এইকেইটা কোন পালো আমি কি পালো অনুৰূপ কোণ আৰু একান্তৰ অন্তকোণ একান্তৰ বহি কোণ পালো এতিয়া আৰু দুযোৰ কোণৰ কথা মই ইয়াত কম এই চিত্ৰটো চোৱা আকৌ পৰা এবাৰ চোৱা কোণ 2 আৰু কোণ 5 কোণ 2 আৰু কোণ 5 ঠিক একেদৰে কোণ 3 আৰু কোণ 8 কোণ 3 আৰু কোণ 8 এই কোণ দুযোৰে মুখামুখিকে আছে হয়নে এই কোণটো অৰ্থাৎ এই কোণটো হয়নে গতিকে ইহঁতক কি বুলি কোৱা হয় তিৰ্যকৰ একেফালে থকা অন্তকোণ বুলি কোৱা হয় ভিতৰ কোণ মানে বুজি পাইছানে তিৰ্যকৰ একেফালে থকা অন্তকোণ বুলি কয় তো ক্লিয়াৰ হৈছে আমি কি পালো তেনেহলে একান্তৰ অন্তকোণ একান্তৰ বহিকোণ অনুৰূপ কোণ আৰু তিৰ্যকৰ একেফালে থকা অন্তকোণ ঠিক আছে এতিয়া আমি অলপ বেলেগ ধৰণে কোণবিলাকৰ সম্পৰ্কটো চাবলৈ আগবাঢ়িছো তোমালোকে ভালদৰে মন কৰিবা এতিয়া মই কি কৰিম যে এই ৰেখাখণ্ড দুডাল L আৰু M ক কি কৰিলো সমান্তৰাল ৰেখালৈ পৰিৱৰ্তন কৰি দিলো গম পাইছানে L আৰু M ক সমান্তৰাল ৰেখালৈ পৰিৱৰ্তন কৰি দিলো এতিয়া কি হ'ব তোমালোকে মন কৰিবা কি দিছিলো মই 1 2 3 4 হয়নে 5 6 7 8 এতিয়া মন কৰিবা যদিহে তিৰ্যকে কটাকটি কৰা ৰেখা দুডাল L আৰু M যদি সমান্তৰাল হয় কণ্ডিশ্যনটো এইটো সমান্তৰাল এই চিন্তা সমান্তৰাল বুজায় L আৰু M যদি সমান্তৰাল হয় তেন্তে কি হ'ব L আৰু M যদি সমান্তৰাল হয় তেতিয়াহলে কি হ'ব গম পাইছা নাই আমি কি পাইছিলো কোণ 1 আৰু কোণ 5 কি পাইছিলো অনুৰূপ কোণ হয়নে কোণ 1 আৰু কোণ 5 সমান হ'ব গম পাইছা নে কি কোণ অনুৰূপ কোণ কিয় হ'ল আগতে কিন্তু সমান নাছিলে হয় নহয় আমি অনুৰূপ কোণ বুলিহে কৈছিলো কিন্তু অনুৰূপ কোণ যোৰ সমান বুলি কোৱা নাছিলো এতিয়া কিয় সমান হ'ল কাৰণ L সমান্তৰাল M সমান্তৰাল ৰেখা কাক কয় তোমালোকক মই আগৰ ভিডিঅ'ত কৈছিলো যে যদি দুডাল ৰেখাৰ উমৈহতীয়া লম্ববোৰ যদি পৰস্পৰৰ সমান হয় যিকোনো বিন্দুতে যদি সমান হয় এনেকৈ যদি দুডাল সমান্তৰাল ৰেখা থাকে ইহঁতৰ উমৈহতীয়া লম্ববিলাক যদি যিকোনো বিন্দুতে ৰেখা দুডালৰ যিকোনো বিন্দুতে যদি সমান হয় তেতিয়াহলে কি হয় তাক কি বুলি কোৱা হয় সমান্তৰাল বুলি কোৱা হয় এতিয়া L আৰু M ৰেখা দুডাল কি হ'ব L আৰু M ৰেখা দুডাল সমান্তৰাল হয় এতিয়া যদিহে L আৰু M সমান্তৰাল হয় তেতিয়াহলে অনুৰূপ কোণবোৰ কি হয় সমান হয় বুলি কৈছে 1 আৰু 5 অনুৰূপ কোণ আছিল আৰু কি আছিলে বাৰু অনুৰূপ কোণ 2 আৰু 6 আছিলে না নাই 2 আৰু 6 একে হ'ব অনুৰূপ কোণ হয়নে ঠিক আছে একেদৰে 4 আৰু 8 সমান হ'ব হয়নে আকৌ কি হ'ব 3 আৰু 7 সমান হ'ব 3 আৰু 7 সমান হ'ব কণ্ডিশ্যন এটাই L সমান্তৰাল M L আৰু
এম সমান্তৰাল হ'ব লাগিব, তেতিয়াহে হ'ব। কিন্তু যদিহে এল আৰু এম সমান্তৰাল নহয়, আগতে সমান্তৰাল নাছিলে, আগৰ ছবিটোৰ সমান্তৰাল নাছিলে, হয় নে নহয়? কিন্তু এতিয়া সমান্তৰাল হোৱাৰ কাৰণে অনুৰূপ কোণবোৰ সমান হৈছে। ক্লিয়াৰ হৈছে? এতিয়া একান্তৰ কোণৰ ক্ষেত্ৰত কি হ'ব? একান্তৰ কোণৰ ক্ষেত্ৰত কি হ'ব? কি একান্তৰ কোণ ওলাব এতিয়া? আমি একান্তৰ অন্তঃকোণৰ কথাহে ক'ম দেই। 2 আৰু 8 আৰু কি হ'ব পাৰে? 3 আৰু 5। ছবিটোলৈ চাবা, 2 আৰু 8, 3 আৰু 5 কি আছিলে? একান্তৰ অন্তঃকোণ। আমি একান্তৰ কোণ বুলিয়ে কৈছো এতিয়া। কি বুলি কৈছো? একান্তৰ কোণ বুলিয়ে উল্লেখ কৰিছো। গতিকে একান্ত কোণবোৰ সমান হৈছে। কণ্ডিশ্যন এটাই এল সমান্তৰাল এম, অৰ্থাৎ ৰেখা দুডাল ত্ৰিজ্যকে ছেদ কৰা বা কটাকটি কৰা ৰেখা দুডাল সমান্তৰাল হ'ব লাগিব। বুজি পাইছা? সমান্তৰাল হ'লেহে কি হ'ব? একান্তৰ কোণবোৰ, একান্তৰ অন্তঃকোণ আচলতে, একান্তৰ অন্তঃকোণবোৰ সমান হ'ব। ক্লিয়াৰ হৈছে? গতিকে আমি গম পালো যে ত্ৰিজ্যকে ছেদ কৰা সমান্তৰাল ৰেখাযোৰ যদি সমান্তৰাল হয়, তেন্তে কি হ'ব? যিবিলাক অনুৰূপ কোণ সৃষ্টি হ'ব, সেই অনুৰূপ কোণবোৰ পৰস্পৰ সমান হ'ব আৰু একান্তৰ অন্তঃকোণবোৰ সমান হ'ব। ক্লিয়াৰ হৈছে? এতিয়া চাবা, উপপাদ্য কেইটামান আছে তোমালোকৰ, এনেধৰণে আছে যে যদিহে কোণ দুটা সমান হয়, যদিহে ত্ৰিজ্যকে ছেদ কৰা মই স্ক্ৰীনত দি দিম বাৰু উপপাদ্য কেইটা। ত্ৰিজ্যকে ছেদ কৰা ৰেখা দুডাল যদি সমান্তৰাল হয়, তেনেহ'লে কোণকেইটা কি হ'ব? পৰস্পৰ সমান হ'ব, একান্তৰ কোণ হওক বা অনুৰূপ কোণ হওক। আকৌ উল্টাকেও সোধে বা উল্টাকেও আছে উপপাদ্যটো, যদিহে ত্ৰিজ্যকে ছেদ কৰা অনুৰূপ কোণ কেইটা যদি সমান হয়, তেতিয়াহ'লে ৰেখাখণ্ড কেইডাল কি হ'ব? বা ৰেখাখণ্ডযোৰ কি হ'ব? সমান্তৰাল হ'ব। আকৌ একেদৰে বিপৰীত ধৰণে আহে, একান্তৰ কোণৰ ক্ষেত্ৰতো আহে যে যদিহে ত্ৰিজ্যকে ছেদ কৰা একান্তৰ কোণযোৰ যদি সমান হয়, তেনেহ'লে ৰেখা দুডাল কি হ'ব? ৰেখাযোৰ কি হ'ব? সমান্তৰাল হ'ব। উপপাদ্য কেইটা তেনেধৰণে আছে তোমালোকৰ কিতাপত। ঠিক আছে? এতিয়া মই অনুশীলনী এটা অংক তোমালোকক এই কনচেপ্ট কেইটাৰ ওপৰত বেছ কৰি অনুশীলনী এটা অংক তোমালোকক কৰি দেখুৱাম, আৰু তোমালোকে ভালদৰে চাবা কেনেধৰণে কৰিব লাগে তাকে মই আলোচনা কৰিবলৈ আগবাঢ়িছো। তোমালোকৰ কিতাপৰ 6.2 অনুশীলনীত থকা প্ৰথম অংকটো আমি আলোচনা কৰোঁ। তোমালোকে কিতাপত প্ৰশ্নটো চাই ল'বা, নহ'লে স্ক্ৰীণত দিয়া আছে, চাই লোৱা। তো এই প্ৰথম অংকটোৰ ডায়েগ্ৰামটো এনেধৰণে আছিলে। এ বি আৰু চি ডি দুডাল ৰেখা দিছে, আৰু সেই ৰেখাকেইডাল ৰেখাই কটাকটি কৰিছে, আৰু অৰ্থাৎ এই ৰেখাডাল এই এ বি আৰু চি ডি ৰেখা দুডালৰ কাৰণে কি হৈছে? ত্ৰিজ্যক হ'ব। হ'বনে? তো প্ৰমাণ কৰিব লাগে, কি কৈছে যে এক্স আৰু ৱাইৰ ভেলুটো উলিয়াবলৈ কৈছে আমাক। তাৰপিছত প্ৰমাণ কৰিবলৈ কৈছে যে এ বি সমান্তৰাল চি ডি, হয়নে? এতিয়া আমি প্ৰথমতে ডায়েগ্ৰামটো চাম। ডায়েগ্ৰামটোত কি আছে এতিয়া চাবা, ইয়াত দিছে এই কোণটো 50 দিছে, হয়নে? আৰু এই কোণটো 130 ডিগ্ৰী দিছে। গতিকে আমাৰ এক্স আৰু ৱাই মান উলিয়াব লাগে। এতিয়া মন কৰিবা, এক্স আৰু ৱাই এই কোণযোৰ কি হ'ব? এক্স আৰু ৱাই একান্তৰ কোণ, হয় নে নহয়? একান্তৰ কোণ হয়, কিন্তু এই দুটা সমান্তৰাল বুলি আমাক কোৱা নাই, উলিয়াবলৈহে কৈছে। ঠিক আছে? এতিয়া আমি চাম। এতিয়া মন কৰিবা, এইফালে চোৱাচোন, এই ৰেখাডাল সৰল ৰেখা হয়, হয়নে? আৰু ই কি হৈছে? আমি যদি চাওঁ, এ বি ৰেখাৰ লগত কি হৈছে? ইয়াত কটাকটি কৰিছে, গতিকে এই ৰশ্মিডাল ইয়াৰ পৰা উদ্ভৱ হৈছে বুলি আমি যদি ধৰি লওঁ, হয় নে নহয়? তো কি হ'ব কোৱাচোন? এটা কথা মন কৰিবা, এক্স প্লাছ 50 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব? কি হ'ব বাৰু? 180 ডিগ্ৰী হ'ব নে নহয়? কিয় হ'ব বাৰু? আমি আগৰ 6.1 অনুশীলনী কৰিছোঁ যথেষ্টকেইটা অংক। কি হ'ব? ৰৈখিক জুৰীয়া কোণ হ'বনে? ৰৈখিক জুৰীয়া কোণ হ'ব নাই? চোৱাচোন, সৰল ৰেখা আছে 50 আৰু এক্স, দুইটা যোগ কৰি 180 ডিগ্ৰী হ'ব, হ'ব নে নহয়? গতিকে আমি এক্সৰ ভেলুটো আৰামছে উলিয়াব পাৰিম ইয়াৰ পৰা। 180 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী কিমান হ'ল? 130 ডিগ্ৰী, হয় নে নহয়? 130 ডিগ্ৰী। তেনেহ'লে আমি এইটো কিমান পালোঁ? আমি এক্সৰ ভেলুটো কিমান পালোঁ? 130 ডিগ্ৰী। এতিয়া ৱাই ভেলুটো উলিয়াব লাগে। ৱাই ভেলুটো উলিয়াৰ আগতে তোমালোকে চিত্ৰটো মন কৰা।
কি আছে বাৰু এই ৰেখাডালে এই ৰেখাডালৰ লগত কটাকটি কৰিছে আমি এনেকৈ পাইছিলোঁ নহয় এনেকৈ যদি কটাকটি কৰে তেতিয়া কি আছিলে এনেকুৱা ধৰণে কোণ উৎপন্ন কৰে এইবিলাকক কি বুলি কোৱা হয় বিপ্ৰতীপ শিক্ষক কোণ বুলি কয় হয় নহয় আৰু বিপ্ৰতীপ শিক্ষক কোণবোৰ সমান হয় হয় নহয় গতিকে ইয়াতো বিপ্ৰতীপ শিক্ষক কোণ সৃষ্টি হৈছে হ'বনে y = 130 ডিগ্ৰী হ'বনে নহয় বাৰু y টো 130 লৈ সমান হ'ব কি হ'ব বিপ্ৰতীপ শিক্ষক কোণ হ'বনে গতিকে x আৰু y ভেলুটো পাই গ'লো x ৰ ভেলুটো 130 ডিগ্ৰী আৰু y ভেলুটো 130 ডিগ্ৰী গতিকে দুইটা দেখোন সমান হৈছে 130 ডিগ্ৰী হয় নহয় হয়নে গতিকে মই মুছি দিছোঁ এইখিনি ইয়ালৈকে লিখি হ'ল চাগে তোমালোকে ভিডিঅ'টো প'জ কৰি ল'বা প'জ কৰি লিখি ল'ব পাৰিবা এতিয়া মন কৰা x আৰু y কোণ একান্ত কোণ হ'ব হ'বই হ'ব না নহয় একান্ত অন্তঃকোণ আচলতে একান্ত কোণ গতিকে কি হ'ব AB আৰু CD ত্ৰিজোগৰ নামটো নাই দিয়া আচলতে এইটো মই ত্ৰিজোগৰ নামটো নাই দিয়া ত্ৰিজোগে সেট কৰাত কি হ'ব ত্ৰিজোগে সেট কৰাত বুলি দিছোঁ মই নামটো নাই কাৰণে ইয়াত উল্লেখ কৰা নাই ত্ৰিজোগে সেট কৰাত কোণ x আৰু কোণ y একান্তৰ কোণ সৃষ্টি হ'ল একান্তৰ কোণ সৃষ্টি হৈছে হয়নে একান্ত কোণ সৃষ্টি হৈছে ত্ৰিজোগে সেট কৰা হয় না নহয় এতিয়া চাবা মই মুছি দিছোঁ এতিয়া চাবা আকৌ আমি কৰি পিনে অংক কৰি পিনে কি পালোঁ আকৌ কি পালোঁ কোণ x = কোণ y 130 ডিগ্ৰী হয় না নহয় ব্ৰেকেটত লিখি বা নালাগে লিখিব নালাগে বাৰু একান্ত কোণ বুলি এনেকৈ থৈ দিছোঁচোন তাৰপিছত লিখিব পাৰা গতিকে কি হ'ব ডাইৰেক্ট লিখি দিবা AB সমান্তৰাল CD কিয় লিখি দিবা যে একান্তৰ কোণ যোৰ সমান হ'লে ত্ৰিজোগে সেট কৰা ৰেখাখণ্ড বা ৰেখা বুলি লিখিছোঁ ৰেখা দুডাল সমান্তৰাল হয় কি বুলি লিখিলোঁ একান্তৰ কোণযোৰ সমান হ'লে ত্ৰিজোগে সেট কৰা ৰেখা দুডাল পৰস্পৰটো দি দিব পাৰা তোমালোকে পৰস্পৰৰ বেছি ভাল হ'ব তেতিয়া পৰস্পৰৰ সমান্তৰাল হয় সেইকাৰণে আমি AB সমান্তৰাল CD লিখিলোঁ তো ক্লিয়াৰ হৈছে তো তেনেধৰণে এতিয়া আমাক উল্টাকৈ সুধিছে হয় নাই x আৰু a টো আমি সমান বুলি উলিয়াই ল'লোঁ সমান হোৱাৰ কাৰণে ইহঁতটো একান্ত কোণ হয় আমি কি পাইছিলোঁ আগতে মই আলোচনা কৰিছিলোঁ যে যদি ত্ৰিজোগে সেট কৰে দুডাল ৰেখাক আৰু ৰেখা দুডালে উৎপন্ন কৰা যদি একান্তৰ কোণযোৰ যদি সমান হয় তেতিয়াহ'লে কি হ'ব সেই ৰেখা দুডাল পৰস্পৰ সমান্তৰাল গতিকে AB সমান্তৰাল CD হয়নে আমি কি বুলি কৈছোঁ প্ৰুভড প্ৰমাণ কৰা হ'ল অসমীয়াটো লিখিব পাৰা ইংৰাজীটো লিখিব পাৰা তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে যি কি নহওক গোটেই অংকটো বুজি পাইছা চাগে কেনেধৰণে কৰিলোঁ আৰু কনচেপ্টবিলাক তোমালোকৰ বিপ্ৰতীপ শিক্ষক কোণ আগৰ চেপ্টাৰটোত পাইছিলা আগৰ অনুশীলনীটোত পাইছিলা ৰৈখিক জুৰীয়া কোণো পাইছা মই আগৰ ভিডিঅ'কেইটাত উল্লেখ কৰিছোঁ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'কেইটা চোৱা নাই ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম লিংকটো তোমালোকে সেই লিংকটোৰ পৰা তোমালোকে আগৰ ভিডিঅ'কেইটা চাব পাৰিবা গতিকে শেষলৈকে ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে চাইছে সকলোলৈ ধন্যবাদ থাকিল আৰু এনেধৰণে ভিডিঅ' তোমালোকৰ কাৰণে বনাবলৈ উৎসাহিত কৰিবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকক শ্বেয়াৰ কৰিবা গতিকে আজি এই ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ আৰু পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ
এৰিছোঁ।